আমাৰ অন্যটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ কাকপথাৰ আসলতে জেঠাই ঘৰলৈ গৈ আছোঁ মোৰ জেঠাই হয় তেখেতৰ নাতিনীৰ তুলনি বিয়া তাকে খাবলৈ বুলি গৈ আছোঁ আৰু বাহঁত মাহঁত সকলো আহিছে তেওঁলোক ইটো সাইডৰ পৰা আহিছে তিনচুকীয়া হৈ আৰু আমি ডিগবৈ হৈ গৈছোঁ সেইফালে আমাৰ যেহেতু ওচৰ হয় নাই এইফালে মানে সদায় আহি থাকিলেও যেন আমনি নালাগিব পৰিৱেশটো বহুত ধুনীয়া বাগান আছে বহুত আৰু মানে পাহাৰীয়া অঞ্চল যে ঠাণ্ডা হয় জেগাটো এতিয়া আমি আহি পাইছোঁ এই কাকপথাৰ টাউন আৰু এইফালে এবাৰ অহা হৈছে দেই এইটো বছৰত প্ৰায় 3-4বাৰমান অহা হ'লেই এতিয়ালৈকে আৰু যিহেতু ডিচেম্বৰ মাহটো আছে আকৌ আহিব লাগিব আমি বিয়া ঘৰ পাইছোঁ আগত ৰখাই দিয়া নেকি আমি মিকুক লগ পাই গ'লো বিয়া ঘৰ কোন এজনী বা কোন আহিলে চোৱা কিবালৈ চাই দিয়া হাই কৈ দিয়া হাই হাই মিকুক লগ পাই গ'লোঁ আমি আৰু তাই ইমান উৎপাত আৰু তাই মানে বায়ে ড্ৰেছ লৈ আহিছিলে একো নিপিন্ধে অকল নাচিব লাগে মিকু চব আমাৰ ঘৰৰ মানুহ এই আমাৰ পিংকি এইফালে মামি এইফালে টিটু এনেকুৱা কৈ দিয়া পিচ পিচ ললে ললে মিকু দেউতাই ললে তোক নলয় তোক নলয় তোক নলয় এই দাদা ঘড়ীটো ললে ঘড়ীটো ললে আমি গৈ আছো বাই বাই আমি পিছত গৈ আছো বাই বাই আমি এতিয়া বিয়া খাই বৈ ঘৰলৈ বুলি উভতিছোঁ সন্ধিয়াও হওঁ হওঁ হৈছেগৈ আৰু বাহঁতো গ'ল আমাতকৈ আগতেই ওলাই গ'ল তেওঁলোকে দেখিলে মিকুৱে কিমান কান্দিছে তাই মানে আমাক কাৰোবাক লৈ যাবলৈ মন আছিলে আৰু মোক কৈছে গাড়ীত উঠ নুঠা দেখিলে যে তাই আৰু মানুহখিনি থাকি গ'ল তাই গুচি গ'ল সেইবাবে নেকি তাই ইমান কান্দিছে ৰাস্তাটো বোলে অলপ দূৰলৈকে কান্দিহে গ'ল আমি আহি ডিগবৈ পালোহি আৰু আন্ধাৰো হ'ল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিছোঁ চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছোঁ বাই বাই